হয়, মই বৰ্তমান আছোঁ পাণ্ডুঘাটত আৰু পাণ্ডুঘাটত ইয়াত প্ৰশাসনে কেনেধৰণৰ নিৰাপত্তাজনিত বা সুৰক্ষাজনিত ব্যৱস্থা কৰিছে সেয়া দৃশ্য দেখুৱাইছোঁ। মোৰ সহযোগী যদি প্ৰথমতে পাণ্ডুটো দেখুৱাই, পাণ্ডুঘাটটো দেখুৱাই আৰু তাৰ লগতে অসম আৰক্ষীৰ ফালৰ পৰা ইয়াত যি সুৰক্ষা যি ব্যৱস্থা কৰিছে সেই ব্যৱস্থা প্ৰথমতে দেখুৱাইছোঁ। ইয়াত স্পীড বোট কেইবাখনো স্পীড বোট ইয়াত ৰখা হৈছে, ইয়াত তৈনাত কৰি ৰখা হৈছে দেখিবলৈ পাইছে। মোৰ সহযোগী যদি দেখুৱাই পোনে পোনে প্ৰায় 20খনকৈ ইয়াত স্পীড বোট ইয়াত ৰখা হৈছে আৰু এয়া অসম পুলিচৰে স্পীড বোট আৰু প্ৰায় 20খন স্পীড বোট ইয়াত ৰখা হৈছে আৰু সুৰক্ষাজনিত কাৰণে যাতে কোনো ধৰণৰ অঘটন নহয়, কোনো ধৰণৰ দুৰ্ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে ইতিমধ্যে প্ৰশাসনে ব্যৱস্থা কৰিছে। তেওঁলোকে অতি কঠোৰ তেওঁলোকে নীতি নিয়ম তেওঁলোকে কৰিছে। তাৰ লগতে সমান্তৰালভাৱে তেওঁলোকে নিৰাপত্তাজনিত কি ব্যৱস্থা কৰিছে সেয়া দৃশ্য আমি দেখুৱাইছোঁ। পাণ্ডুঘাটৰ ঠিক কাষতে মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা আমি এই দৃশ্য দেখুৱাইছোঁ। এয়া দেখিলে পাইছে স্পীড বোট, তাৰ লগতে ঘাটত বহুসংখ্যক নিৰাপত্তা ৰক্ষী তাত ৰখা হৈছে আৰু তাৰ লগতে ইয়াত নিৰাপত্তাৰক্ষীসকলে দেখিলে পাইছে কেনেদৰে মোৰ যদি আন এখন বোট দেখুৱাই তেন্তে SDRF-ৰ ফালৰ পৰা তেওঁলোকে ইতিমধ্যে ইয়াত এনেদৰে সুৰক্ষাৰ ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে তেওঁলোকে পেট্ৰলিং কৰিছে ইয়াত আৰু সুৰক্ষাৰ ব্যৱস্থাৰ এক তেওঁলোকে আভাস লৈছে এই মুহূৰ্তত। আৰু ঘাটৰ ঠিক কাষতে SDRF আৰু অসম পুলিচৰ যুটীয়াভাৱে এই সুৰক্ষা ব্যৱস্থা কৰিছে। আমাৰ সৈতে জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আছে। দাদা, ইয়াত যোৱা পৰহিৰ পৰা যিহেতু বিজয়া দশমী, যোৱাকালি যিহেতু বিসৰ্জন পৰ্ব হৈছে, আজিও বিসৰ্জন পৰ্ব হৈছে, গতিকে সুৰক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ যিখিনি ব্যৱস্থা আৰু কি লৈছে? গোটেই আপোনাৰ NDRF, SDRF আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ একেই আৰু আমাৰ অসম আৰক্ষীৰ লগতে আপোনাৰ CRPF গোটেইখিনি আমি ডেপ্লয় কৰিছোঁ আৰু যোৱাকালি দিনটো আমি ভালে ভালে চলাই নিলোঁ আৰু আজি শেষ দিনা বিসৰ্জন হ'ব ইয়াতে আমাৰ পাণ্ডুঘাটত। গোটেই ছিকিউৰিটি এৰেঞ্জমেণ্টটো চব ঠিকেই আছে আৰু ভালে ভালে আমি আজি দিনটো চলাই নিম বুলি আমি আশা ৰাখিছোঁ। যদি পুনৰবাৰ দেখুৱাই তেন্তে দেখিলে পাইছে কেনেধৰণে তেওঁলোকে ইতিমধ্যে এই মহাবাহু ব্ৰহ্মপুত্ৰত ঠিক বিসৰ্জন পৰ্ব যিহেতু ইয়াত হৈ আছে পাণ্ডুঘাটৰ পৰা আমি এই দৃশ্য দেখুৱাইছোঁ আৰু মহাবাহু ব্ৰহ্মপুত্ৰত কেনেধৰণে ইয়াত পেট্ৰলিং কৰিছে NDRF-ৰ টিমে আৰু লগতে NDRF, SDRF আৰু তাৰ লগতে অসম পুলিচৰ এই বিশেষ তেওঁলোকে সুৰক্ষাজনিত ব্যৱস্থা কৰিছে। NDRF-ৰ এগৰাকী মেজৰ আমাৰ সৈতে আছে। ভैया, आप लोगों का कितना लोग है यहाँ पे? 30 लोग हैं। 30গৰাকী NDRF-ৰ লোক আছে বুলি তেওঁলোকে ইতিমধ্যে কৈছে আৰু যিহেতু যি এবাৰ 27টাকৈ ঘাট মহানগৰীত আছে তাই 27টাকৈ ঘাটতে ইতিমধ্যে অসম আৰক্ষীৰ ফালৰ পৰা বা অসমৰ প্ৰশাসনৰ ফালৰ পৰা নিৰাপত্তাজনিত ক্ষেত্ৰত অতি কঠোৰ আৰু ব্যৱস্থা কৰিছে আৰু এইবাৰ পূজাত বিশেষকৈ দেখা গৈছে বিসৰ্জন পৰ্ব অতি শান্তি প্ৰক্ৰিয়াৰে আৰু অতি শৃংখলাবদ্ধভাৱে হোৱা দেখা গৈছে। আৰু মোৰ সৈতে আছে আমাৰ হাইদৰদা আছে, যিহেতু আমাৰ ইয়াৰ মালিগাঁৱৰ কৰেছপণ্ডেণ্ট। দাদা, কেনেকুৱা দেখিছে এবাৰ যিহেতু অতি সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে এবাৰ যিহেতু বিসৰ্জন পৰ্ব হৈছে এবাৰ? হয়, সুন্দৰ পৰিৱেশত ব্ৰহ্মপুত্ৰৰ পাৰতে ঠিক কাষতে পাণ্ডুপটত এই বিসৰ্জন দুদিনীয়াকৈ হৈছে। যোৱাকালি আৰু আজি শেষ পৰ্ব, যিহেতু যোৱাকালিও কেইবাখনো হৈ গ'ল, প্ৰায় 60ৰ ওপৰত হৈ গ'ল। আজিও ঠিক তেনেকৈ 50মান হোৱাৰ এটা চান্স আছে। ইয়াতে যিসকল NDRF, SDRF আৰু ফায়াৰ বা ইমাৰ্জেঞ্চিসকলৰ যি ব্যৱস্থা, যি সুন্দৰ ব্যৱস্থা, সেই খুব ধুনীয়া কৰিছে আৰু সুন্দৰ ব্যৱস্থা কৰিছে। মোৰ সহযোগী যদি পিছত দেখুৱাই ইয়াৰ যি বাহিৰৰ যি সুন্দৰ যি পৰিৱেশ, এয়া শৰাইঘাটৰ দলং দেখিছে আৰু তাত যিহেতু আমি পাণ্ডু যি অন্তদেশীয় যি এই পৰ্ট, সেই পৰ্টৰ পৰা আমি যিহেতু এই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। মহাবাহু ব্ৰহ্মপুত্ৰত আমি যিহেতু এখন নৌকাত উঠি পেলাই এই দৃশ্য দেখুৱাইছোঁ আৰু এই যি ইয়াৰ যি বন্দৰ, এই যি অন্তদেশীয় যি বন্দৰ, সেই বন্দৰ এই মুহূৰ্তত দেখুৱাইছে পাণ্ডু পৰ্ট ৰূপে জনাজাত এই পাণ্ডুঘাটৰ পৰা আমি এই দৃশ্য দেখুৱাইছোঁ আৰু অতি সুন্দৰ ইয়াত পৰিৱেশ। কাষত যিহেতু ঘন সেউজীয়া পাহাৰ, তাৰ কাষত শৰাইঘাটৰ এই দলং আৰু তাৰ লগতে পাণ্ডু পৰ্ট আৰু মহাবাহুৰ এই ব্ৰহ্মপুত্ৰৰ যি অতি সুন্দৰ দৃশ্য আৰু তাৰ লগতে আমি দেখুৱাইছোঁ যে কেনেধৰণৰ এক সুৰক্ষাজনিত ব্যৱস্থা কৰিছে ইতিমধ্যে SDRF, NDRF আৰু অসম আৰক্ষীৰ যুটীয়া প্ৰচেষ্টাত এইবাৰ অতি নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকে কঠোৰ হৈছে, অতি শান্তি শৃংখলাৰে আৰু অতি সুন্দৰভাৱে নিয়াৰিকৈ এইবাৰ পাণ্ডুঘাটত দেখা গৈছে। তাৰ লগতে মহানগৰীৰ 27টাকৈ ঘাটত এইবাৰ অতি সুন্দৰকৈ নিয়াৰিকৈ শৃংখলাবদ্ধভাৱে এইবাৰ বিসৰ্জন পৰ্ব হোৱা দেখা গৈছে।